হে দোস্ত এই চশমাটো মই কৰবা লৈ আহিছো গম পাইছেনে আপুনি আমেৰিকাৰ পৰা লৈ আহিছো কিয় গম পাইছে এই চশমা কৰবা লৈ আহিছো আমেৰিকাৰ পৰা হিচাপ ৰাখক কিমান পাইছে $40 মই অলপমান ঘৰৰ কাম কৰি আছো বাল্টিটো লৈ যাওঁ অলপ ঘৰৰ কাম কৰিব আপুনি লৈ যাওঁ ভাবি আছিলো গা ধুম বুলি কিন্তু গা ক'ত ধুব পাৰিম ভগৱান ইমান যে গৰম দিছে সেইটো কাৰণে গা ধুব লগা হৈ গৈছে বহুত কাম আছে ঘৰৰ অথনক কৰা নাই আৰু আপোনালোকে অলপ সাপোৰ্ট কিয় নকৰে তেহে ডেইলি ভিডিঅ' পাব গম পাইছে কিবা গম পাইছে না আপোনালোকে সাপোৰ্ট যদি নকৰে গম পোৱা নাই না চশমাটো অলপ খুলক লেটাই লাগি গেল ভাল নহয় পানী গৰম বেছি গৰমত কাপোৰ ধুব নোৱাৰি গা ধুব নোৱাৰি গা ধুলে চৰ হ'ব গম পাইছে কামত দিছিলে ফ্ৰেছ হ'ব লাগে একদম পুৰা পানী শেষ দমকলৰ পৰা ভৰাই খাই থব পানী লৈ আহিলো বাই বাই মোক চেনেলটো যদি ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব গম পাইছে আপোনালোকে যদি আপোনালোকে ভিডিঅ' চাব খোজে সাবস্ক্ৰাইব কৰিবই লাগিব যদি নকৰে মই ভিডিঅ' নাবনাওঁহে